আমাৰ সন্দেহ কিয় নহ'ব এগৰাকী ব্যক্তি যেতিয়া পানীত পৰি এখন গাঁৱতো ঢুকায় তেতিয়াও কিন্তু তাৰ তদন্ত হয় পুলিচ আহে পুলিচে সোধপোছ কৰে কিন্তু অসমৰ আটাইতকৈ ডাঙৰ ব্যক্তিজন যিগৰাকী ব্যক্তিৰ নামত অসম বন্ধ হৈ যায় যিগৰাকী জুবিন গাৰ্গৰ নামত লাখ লাখ কোটি কোটি ব্যক্তি একত্ৰিত হৈ যায় সেই ব্যক্তিজন ছিংগাপুৰত নাইকিয়া হৈ গ'ল সন্দেহজনক অৱস্থাত তেওঁৰ মৃত্যু হ'ল অস্বাভাৱিকভাৱে তেওঁৰ মৃত্যু হ'ল কিন্তু তাৰ পাছতো বৰ্তমানলৈকে না কোনো তদন্তৰ কথা গম পোৱা গৈছে না কাৰোবাক এৰেষ্ট কৰাৰ কথা গম পোৱা মুঠতে সকলো শূন্য এজন সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত কৰা হয় কিন্তু অসমৰ আটাইতকৈ ডাঙৰ ব্যক্তিজন অসমৰ আটাইতকৈ ডাঙৰ ছুপাৰষ্টাৰ যিজনৰ কাৰণে আজি কোটি কোটি ব্যক্তিয়ে কান্দিছে তেওঁক লৈ কিয় এতিয়ালৈকে তদন্ত নাই প্ৰথম কথা এতিয়া দ্বিতীয় কথাটো প্ৰথমতে আৰম্ভ কৰিলে পেৰাগ্লাইডিং লৈ পেলাই তাৰপিছত স্কুবা ড্ৰাইভিং তাৰপিছত ক'লে চিজাৰি টেক্ট আহিলে কিন্তু শেষত গৈ এতিয়া ৰিপৰ্টত কি আহিছে যে ড্ৰাউনিং মানে ডুবি পেলাই ঢুকালে বুলি কৈছে এতিয়া সত্য কোনটো কিয় তেওঁলোকে কথাবিলাক ইমান সানমিহল কৰি পেলাই দেখাবলৈ চেষ্টা কৰিছিলে ইমান নাটক কিয় কৰিলে তৃতীয় প্ৰশ্ন সকলোৱে কৈ আছে বা এতিয়া এইটো অপেন চিক্ৰেট হৈ গৈছে জুবিন দা আগতেই ঢুকাই গৈছিলে তেওঁলোকে লুকুৱাই ৰাখিছিলে বহু সময় তেওঁলোকে কোৱা নাছিলে ইয়াৰ কাৰণ কি আৰু গম পোৱা মতে জুবিন দা মৰ্ণিঙৰ সময়তে মানে আৰ্লি মৰ্ণিঙত ঢুকাইছিলে আৰু যোনগৰাকী আয়োজক মেইন আয়োজক যাক ফেষ্টিভেল মহন্ত নাম দিছে তেখেতে কৈছে যে সেইটো সময়ত তেওঁ মিটিং কৰি আছিলে ইমান আৰ্লি মৰ্ণিঙত তেওঁ কি ইমান বিজনেছ মিটিং কৰি আছিলে আৰু তেওঁ যদি আয়োজক হয় আয়োজক হিচাপে অসমৰ ছুপাৰষ্টাৰজনক তেওঁ লৈ গৈছে তেওঁ ক'ত যাব কি কৰিব কি পিন্ধিব কি খাব তেওঁৰ দায়িত্বত থাকিব লাগে তেওঁ সম্পূৰ্ণৰূপে সেইখিনি মেনেজ কৰিব লাগে তেওঁ সেইটো জনাৰ দৰকাৰ আৰু সেইটো জনাটো উচিত আছিলে কাৰণ অসমৰ আটাইতকৈ ডাঙৰ ব্যক্তিজনক তেওঁ লৈ গৈ সেই অনুষ্ঠানটো কৰিছে যাতে তেওঁ দুটকা পইচা বেছিকৈ ইনকাম কৰিব পাৰে যিটো তেওঁ কৰি আহিছিলে আৰু সেই একেগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক তেওঁৰ আত্মা বুলি কয় বহুতো ভিডিঅ'ত আমি দেখিবলৈ পাইছোঁ এই মানুহটোৱে মোৰ আত্মা আমাৰ আত্মা our soul জুবিন গাৰ্গ আজি কিয় সেই আত্মাৰ বিয়োগত এতিয়া আত্মা নোহোৱা হৈ গ'ল অসমৰ সকলো ব্যক্তিয়ে কান্দি আছে আমি কান্দি আছো লাখ লাখ ব্যক্তি আজি গুৱাহাটীত ভিৰ পৰিছে কিন্তু সেই ব্যক্তিজন কিয় লুকাই থাকিব লগা হৈছে কিয় পলাই আছে তেওঁৰ আত্মা নাইকিয়া হৈ গ'ল আত্মা নোহোৱাৰ পাছত কিহৰ ইমান ভয় তেওঁৰ যদি সৎসাহস আছিলে তেওঁ যদি একো ভুল কৰা নাই কিয় আহিব নোৱাৰিলে এতিয়া চতুৰ্থ প্ৰশ্ন যিবিলাক মেছেজ অডিঅ' ভাইৰেল হৈ আছে তাৰ পৰা স্পষ্ট হৈ পৰিছে যে জুবিন দাৰ আংগু পাংগু ওচৰে পাজৰে থকা মানুহবিলাক বেছি ধনী কোনোবা 15 কোটি টকাৰ হোটেলৰ মালিক কোনোবা বটলিং কোম্পানীৰ মালিক জুবিন দাতকে তেওঁলোক কেনেকৈ ধনী হৈ গ'ল ইয়াৰ তদন্ত হ'বনে নাই আৰু সেই যোনগৰাকী আয়োজক বা আয়োজকগৰাকীৰ লগত থকা ডাঙৰ ডাঙৰ ব্যক্তি মানে অসমৰ মহিৰু বুলি নিজকে ভবা ব্যক্তিসকল যোনে ডাঙৰ ডাঙৰ নিউজ চেনেল চলায় তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায় কৰে তেওঁলোকে এই কথাবিলাক কিয় লুকুৱাই ৰাখিছিলে তেওঁলোকৰ কি স্বাৰ্থ আছিলে জুবিন দাৰ মৃত্যুক লুকুৱাই ৰখা তেওঁৰ মৃত্যুক বিভিন্ন ধৰণৰ ৰহন সানি পেলাই মানুহৰ আগত দেখুৱাবলৈ চেষ্টা কৰা মিডিয়াৰ পৰা লুকুৱাই ৰখা ইয়াৰ মাজত আচলতে কি লুকাই আছে আমি সন্দেহ নকৰিম কিয় মানুহে সন্দেহ নকৰিব কিয় আমাৰ নিচিনা সাধাৰণ মানুহে কিয় সন্দেহ নকৰিব আপোনালোকৰ নিচিনা আত্মা বুলি কোৱা জুবিন দা আপোনালোকৰ আত্মা বুলি কয় সো আপোনালোকে যদি এনেকুৱা ধৰণৰ নাটক কৰে জুবিন দাৰ মৃত্যুক লৈ যিগৰাকী শিল্পীৰ কাৰণে আজি হাজাৰ হাজাৰ কোটি কোটি ব্যক্তিয়ে কান্দি আছে অসম উঠি গৈছে কিন্তু আপোনালোক লুকাই থাকিব লগা হৈছে তাতকে আৰু লাজৰ কথা কিবা আছেনে আপোনালোকৰ নাক কাণ আছে যদি আপোনালোকে অসম আহিবলৈ বাদ দিব লাগিব আপোনালোকে যদি সঁচাই এজন শিল্পী বুলি জুবিন দাক ভাবিছিলে তেতিয়াহ'লে আপোনালোকে এই শিল্পৰ লগত জড়িত কাম কৰিবলৈ বাদ দিব লাগে আৰু আমাৰ অসমৰ শিল্পীবিলাক যিমান শিল্পী নিজকে শিল্পী বুলি কয় গায়ক বা তেনেকুৱা বেপৰুৱা যোনসকল গায়ক আছে তেওঁলোকেও লাজ পাব লাগে যে এই ব্যক্তিসকলৰ লগত এই বিজনেছ কৰা বেপাৰীসকলৰ লগত যাতে ভৱিষ্যতে কোনো ধৰণৰ প্ৰগ্ৰেম নকৰে আৰু যদি তেওঁলোকে কৰে তেতিয়াহ'লে আমাৰ অসমীয়াই তেওঁলোকক বাদ দিয়াটো উচিত কাৰণ তেওঁলোকে ব্যৱসায় কৰিব জুবিন দাৰ নিচিনা মানুহ আকৌ যদি জন্ম হয় এই ধৰণে ব্যৱসায় কৰি তেনেকুৱা ব্যক্তিক নাইকিয়া কৰি পেলাব আমাৰ মাজৰ পৰা লৈ গুচি যাব আল্টিমেটলি আমি দুখ কৰিম তেওঁলোকে কোটি কোটি টকাৰ মালিক হ'ব এইবোৰ এনেকেই চলি থাকিব আৰু অসম চৰকাৰ বা পুলিচৰ ওপৰতো কিন্তু মানুহৰ সন্দেহ প্ৰকাশ হৈছে আৰু সন্দেহ হ'বই যদি সাধাৰণ ব্যক্তি এজন মৰি গ'লে সাধাৰণ ব্যক্তি এজন পানীত পৰি ডুবিলে ইমান আপোনালোকে অনুসন্ধান কৰে ইমান তদন্ত কৰে অসমৰ আটাইতকৈ ডাঙৰ ব্যক্তিজন জুবিন গাৰ্গতকৈ ডাঙৰ কোনো নাছিলে অসমত ডাঙৰ ছুপাৰষ্টাৰ না আজিলৈকে জন্ম হৈছে না ভৱিষ্যতে জন্ম হ'ব না তেনেকুৱা ছ'চিয়েলিষ্ট যিগৰাকী ব্যক্তিয়ে দেহে কেহে মানুহৰ কাৰণে কাম কৰিবলৈ সদায় ৰেডি আছিলে যিগৰাকী সকলোৰে কাৰণে সহজতে উপলব্ধ আছিলে তেওঁ ছুপাৰষ্টাৰ হ'লেও ভিখাৰীজনৰ পৰা আপোনালোকৰ নিচিনা ডাঙৰ ডাঙৰ বেপাৰীলৈকে তেওঁ কিন্তু উপলব্ধ আছিলে সকলোৰে কাৰণে কাম কৰিছিলে সেইগৰাকী কিন্তু নোহোৱা হ'ল আৰু তাৰ কাৰণে ৰেছপন্সিবল আমি সকলোবোৰ আৰু বিশেষকৈ আপোনালোকে বেপাৰ কৰিবলৈ তেওঁক নি কিন্তু আজি আমাৰ মাজৰ পৰা লৈ গুচি গ'ল আমাৰ মাজৰ পৰা তেওঁক উটুৱাই লৈ আপোনালোকে গুচি গ'ল নানান আপোনালোকে নাটক কৰিলে যদি ইয়াত কোনো ধৰণৰ কাহিনী নাথাকিলে হ'লে ইমান নাটক কৰিবলগীয়া একো নাছিলে যদি সঁচাই এইটো যদি
সাধাৰণ এটা ঘটনা হলে এনেকুৱা ধৰণৰ ৰহন সানিব লগা একো নাছিলে ইয়াত কিন্তু বহুত ৰহন সোমাই আছে এইটো কিন্তু নিশ্চিত যিবিলাক স্ক্ৰীনশ্বট এতিয়া ভাইৰেল হৈ আছে যিবিলাক কথা এতিয়া গোটেই সমাজত বিয়পি পৰিছে সেইবিলাক কথাই কিন্তু বহুত দকৈ আমাক ভাবিবলৈ বাধ্য কৰাইছে ইয়াত কিন্তু কোন কোন জড়িত হৈ আছে তদন্ত হলে ভালদৰে তদন্ত হলে কিন্তু ওলাই পৰিব কিন্তু ভালদৰে তদন্ত কৰিব কোনে আমাৰ মাজলে আসল কথাবোৰ উলিয়াই আনিব কোনে জুবিন দাটো সহজ সৰল আছিলে আপোনালোকে সহজ সৰল সেই ব্যক্তিত্বক ব্যৱহাৰ কৰিলে কিন্তু তেনেকুৱা বহুতো গায়ক আছে যিসকলে ফৰেনত গান গাবলৈহে যায় যিসকলে অসমত গান গাবলৈ লাজ পায় তেওঁলোকক কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে জুবিন দা আগতে বহুত সহজলভ্য আছিলে কাৰণে আমি বুজি পোৱা নাছিলো আমাৰ অসমীয়াই বুজি পোৱা নাছিলে জুবিন দা কিমান ডাঙৰ এজন ব্যক্তিত্ব হয় কিমান ডাঙৰ এজন মহানায়ক কিন্তু আজি নোহোৱাৰ ফলত আমি গম পাইছো আমি বুজি উঠিছো কি নাইকিয়া হৈ গ'ল জুবিন দাই হয়তো বুজি পোৱা নাছিলে তেওঁ কিমান ডাঙৰ এটা ব্যক্তিত্ব কাৰণ তেওঁ সহজ আছিলে তেওঁ সকলোতে সহজ ইমান সহজ কাৰণে আমি সেই সময়ত বুজি পোৱা নাছিলো তেওঁ নিজেও বুজি পোৱা নাছিলে তেওঁ যে কিমান ডাঙৰ এটা অনুষ্ঠান হয় গোটেই অসমখনৰ কাৰণে তেওঁ কিমান আচলতে তেওঁৰ মহত্ব আছিলে কিন্তু আজি সকলোৱে বুজি উঠিছে কিন্তু বুজি উঠি এতিয়া লাভ নাই কাৰণ নিঃশেষ কৰি পেলালে আপোনালোকে বেপাৰৰ কাৰণে আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে শেষ কৰি পেলালে সেই জুবিন দাক নিজৰ আত্মা বুলি কৈ আত্মাটো আপোনালোকে কাঢ়ি লৈ গুচি গ'ল তাতকে কি ক'ম যদি লাজ আছে যদি সন্মান আছে আপোনালোকে এই শিল্পৰ লগত জড়িত সকলোবিলাক কাম বাদ দিয়ক ত্যাগ কৰক আৰু আমাৰ অসমৰ ৰাইজেও এওঁলোকক ত্যাগ কৰক